পৰা ফিজিক্সত গ্ৰেজুৱেশ্যন ল'লোঁ তাৰপিছত 2001ত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফিজিক্সত মাষ্টাৰ ডিগ্ৰী ল'লোঁ 2002 পৰা 2004 চনৰ ঘটনা এজন শিক্ষিত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ডিগ্ৰীধাৰী ফিজিক্সৰ তেখেতে এটা চিন্তা কৰিছিল দেউতাকৰ সহায়ত দেউতাকে বিচাৰিছিলে তেওঁ এজন এককভাৱে তেওঁ এটা কিবা এটা কাম কৰক আৰু সেই কামটোৱে তেওঁ বাছি ল'লে এটা ব্যৱসায় ৰূপ দিবলৈ সক্ষম হ'ল তেওঁৰ দেউতাকৰ কথামতে আৰম্ভ কৰিলে ৰঙৰ ব্যৱসায় আৰু এই ৰঙৰ ব্যৱসায়ৰ জৰিয়তে শিক্ষিত যুৱকজনে এদিন সফল যে হ'ব তেওঁ হয়তো ভবা নাছিলে কিন্তু এনেকৈ এদিন সফল হ'ল যোৱা 22টা বছৰত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে এটা শূন্যৰ পৰা আৰম্ভ কৰি আজি আপুনি প্ৰথমতে ভবা নাছিলে নেকি যে মই ব্যৱসায় কৰিম নে চাকৰি কৰিম কিবা এটা এনে মনত দৈদল্যমান ভাৱ এটা অহা নাছিলে নেকি আপোনাৰ মনত আচলতে ক'বলৈ গ'লে মোৰ তেনেকুৱা দৈদল্যমান ভাৱ মোৰ অহা নাছিল কাৰণ আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল আৰু এনেকৈয়ে তেওঁৰ ব্যৱসায়ৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন যুৱকক তেওঁ সহায় কৰি গৈছে এই ব্যৱসায়ৰ শিক্ষা দি গৈছে তেওঁৰ ওচৰলৈকে যদি কোনোবা বিচাৰি আহে কিবা এটা ৰঙৰ বিষয়ে সুধিবলৈ শিকিবলৈ তেনেহ'লে তেওঁ সদায় সহায় কৰি যায় সেইসকল ব্যক্তিক আপুনিও যদি ভাবি আছে এটা ৰঙৰ ব্যৱসায় কৰিম বুলি তেনেহ'লে তেওঁৰ ওচৰলৈকে আহিব পাৰে তেওঁ আপোনাক তেওঁ আপোনাক সহায় কৰিব ব্যৱসায়টো কেনেকৈ আগবঢ়াই লৈ যাব পাৰিব বুলি আৰু তেওঁ বুজাই দিব যে ব্যৱসায়টোৰ পৰা আপুনি কেনেকৈ লাভ ল'ব পাৰিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক যদি আপুনি তেওঁৰ বিষয়ে জানিব বিচাৰে মই ভাবোঁ তেখেতৰ জীৱন কাহিনীয়ে আপোনাকো অনুপ্ৰেৰণা যোগাব পাৰিব কিবা এটা ব্যৱসায় কৰিবলৈ আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ব্যৱসায় বিষয়ে জানিবলৈ মোক নতুন নতুন ভিডিঅ' দিবলৈ অনুপ্ৰেৰণা দিয়ক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক যেতিয়া ফিজিক্সত মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়া এটা চিয়'ৰ আছিলোঁ যে চাকৰি ক'ৰবাত পাম হয় ক'ৰবাত নহয় ক'ৰবাত এবজৰ্ব হৈ যাম তথাপিও তাৰমানে মই পাৰ্ট টাইম হিচাপে মই বিজনেছটো মানে কৰিম বুলি মই ভাবিছিলোঁ মনে মনে এটা বেক অফ দ্য মাইণ্ড এটা আছিলে প্লেনিং চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ মই বৰ্তমান আছোঁ গুৱাহাটীৰ আদাবাৰী তিনিআলিত আৰু এই আদাবাৰী তিনিআলিতে আছে এটা উদ্যোগ যিটো উদ্যোগ স্থাপন কৰিছে এজন অসমীয়া ব্যৱসায়ীয়ে আৰু এই উদ্যোগটোনো কি আহকচোন মই আপোনাক দেখাবলৈ গৈ আছোঁ এয়া উদ্যোগটো হৈছে গুৰুচৰণ ট্ৰেডাৰ্ছ উদ্যোগ আৰু এই উদ্যোগতে এজন অসমীয়া ব্যৱসায়ীয়ে খুব ভালকৈ ব্যৱসায় আৰম্ভ কৰিছিলে আজিৰ পৰা 20 বছৰ 22 বছৰ আগতে আৰু তেওঁ সফলতাৰ খাতিৰত তেওঁ দপে দপে আগুৱাই গৈ আছে মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা পৰামৰ্শ ল'ব পাৰে সুবিধা ল'ব পাৰে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো ধন্যবাদ আমি ৰং বনাওঁ ৰং বনোৱা নহয় আচলতে ৰং ইয়াতে মিক্সিং কৰা হয় এইটো হ'ল এছিয়ান পেইণ্টৰ এটা মেনুৱেল মেচিন মই যেতিয়া দোকান ষ্টাৰ্ট কৰিছিলোঁ এই মেচিনটোৰে প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম আৰম্ভণি এইটোৰে সেইকাৰণে এই মেনুৱেল মেচিন ক'তো নাই এতিয়া মোৰ তাতে আছে আৰু মই এইটো মানে মোৰ যিহেতুকে ইয়ে মোক এটা মানে লগৰী হিচাপে আৰম্ভণি আৰু মানে ইয়াক মই এৰা নাই এইটো মেনুৱেল মেচিন এতিয়া অট'মেটিক মেচিন আছে এইবোৰ অট'মেটিক মেচিন এইটো বাৰ্জাৰৰ অট'মেটিক মেচিন আৰু এইটো হ'ল আমাৰ এছিয়ানৰ ইয়াত কি কৰা হয় এইবোৰ কেনিষ্টাৰবিলাক ইয়াত থাকে কেনিষ্টাৰ কয় ওপৰখিনি কেনিষ্টাৰ এইবোৰ কেনিষ্টাৰ কয় ইয়াত পিগমেণ্টছবিলাক থাকে এইবিলাক বিভিন্ন পিগমেণ্টছ থাকে ইয়াত কি কৰা হয় ইয়াত কণ্টেইনাৰটো থোৱা হয় মানে বেছ যিটো থাকে সেইটো ইয়াত থোৱা হয় বেছটো এইবোৰ হেৰি হয় কালাৰ এণ্ড হয় এইবোৰ পিগমেণ্টবোৰ ইয়াত ফৰ্মুলেশ্যনটো কম্পিউটাৰৰ পৰা লৈ লওঁ লৈ পেলাই ইয়াত জাষ্ট নিজে কৰিব লাগে কিন্তু এই বাৰ্জাৰৰ এইটো আৰু সেইটো মেচিনত দুটা অট'মেটিক হয় ইয়াত জাষ্ট ক্লিক কৰি দিলে ইয়াত ডিছপেন্স কৰি পোৱাৰ লগে লগে ইয়াত ক্লিক কৰি দিলে অট'মেটিক লৈ লয় মেচিনে যিমান লাগে তাৰপিছত এইটো হ'ল গাইৰ' চেকাৰ এইটো গাইৰ' চেকাৰ মেচিন ইয়াত মানে কণ্টেইনাৰটো দি ইয়াক মিক্সিং কৰা হয় সেইটোৱে আৰু এনেকৈ ৰংবোৰ ইয়াতে মিক্সিং কৰা হয় হয় দৰ্শকসকল আপোনালোকে দেখিছে যে দাদাই নিজে লাগি মিলি এই ব্যৱসায়টোৰ সৈতে দিনৰ পৰা ৰাতিলৈকে গধূলিলৈকে তেওঁ নিজে লাগি থাকে আৰু কৰ্মচাৰীবৃন্দৰ লগত আনন্দ মনে তেওঁলোকে কামবিলাক কৰি থাকে এইটো আৰু এটা মেচিন মানে এইটো আচলতে অটো পেইণ্টছৰ মেচিন হয় এইটো ইয়াত তাৰমানে এইবোৰো সেই পিগমেণ্টে হয় ইয়াত আমি সেই অটো আমাৰ গাড়ীৰ যিবোৰ কালাৰ হয় এইবোৰ আমাৰ ইয়াতে বনোৱা হয় মোৰ তাতে বনোৱা হয় মিক্সিং কৰা হয় বহুতৰ গাড়ীৰ স্কেচ কৰে সেইবোৰ যে এক্সিডেণ্টৰ জৰিয়তে হওক বা কোনোবাই গেটত খুন্দিয়াই দিলে মানে ৰিপেইণ্টিং কৰিবলৈ টাচ আপ কৰিবলগীয়া হয় তেতিয়া তাৰমানে মোৰ তাত আহে আহি ইয়াৰ পৰা তাৰমানে ৰংবোৰ বনাই লৈ যায় ৰংবোৰ বনোৱাৰ কাৰণে ইয়াতো সেই ফৰ্মুলেশ্যন মানে একজেক্ট মানে গাড়ীখনৰ যিটো কালাৰ ইয়াতে পোৱা যাব একজেক্ট কালাৰটো পোৱা যাব আপোনাৰ গাড়ী ভেৰিয়েণ্ট বুলি কথা নাই কোনো কোম্পানী বুলি কথা নাই যে মাৰুতি হওক বা হুণ্ডাই হওক চব গাড়ীয়ে চবৰে পায়
এইবোৰ কালাৰ বনাইছে ৰৈ গৈছে চাপোজ ইয়াতে তো এনেকৈ তাৰমানে আমি কালাৰবোৰ মিক্সিং কৰি পেলাই এই ধৰক এইটো কালাৰ এটা গ্ৰাহকক দেখাই দিয়ে মানে এনেকুৱা ধৰণৰ কালাৰটো নহয় এইটো বনোৱাৰ পিছত ৰৈ গৈছে চাপোজ কোনোবা এটা আমাৰ ইয়াত সেই থাকে এইবোৰ থাকে মই দেখাইছোঁ এনেকুৱা ধৰণৰ ছেট কাৰ্ডছ থাকে চাপোজ এইটো এটা কালাৰ এইটো কালাৰ মাৰুতিৰ চিলিকন গ'ল্ড এই পাৰ্টিকুলাৰ কালাৰটো বনাবৰ কাৰণে ইয়াত ফৰ্মুলেশ্যন থাকে এইবোৰ ফৰ্মুলেশ্যন তো এই ফৰ্মুলেশ্যনবিলাক ইয়াত চাই পেলাই এইখন ৱেইট মেচিন তো ৱেইট মেচিনত এনেকৈ বটলত দি ইয়াৰ পৰা পিগমেণ্টবোৰ এই মেজাৰমেণ্ট লৈ পেলাই ইয়াতে ঢালি দিয়া হয় তাৰপিছত কালাৰটো বনাই সেইটো আকৌ মেচিং কৰিবলগীয়া হয় এইটো অকণমান টিডিয়াছ কাম অলপমান কষ্টকৰ কাম হয় আৰু এইটো আচলতে এতিয়া মই এইবোৰ প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ ময়ে কৰিছিলোঁ টেকনিক কাম আৰু এতিয়া মোৰ ল'ৰাবিলাকে আৰু মোৰ দোকানত এটা কথা কওঁ যে মোৰ দোকানত কোনো বেলেগ দোকানৰ ল'ৰা নাই যে মই বেলেগৰ পৰা লৈ চব ফ্ৰেছকে মই শিকাই পেলাই তাৰমানে এতিয়া তাহাঁতে নিজে নিজে কৰিছে ধৰক আৰু যিমানখিনি পাইছোঁ এতিয়া ভালেই ল'ৰাবোৰ গোটেইখিনি কাম মোৰ লগত ছাপোৰ্ট কৰে বা মোৰ পৰা ছাপোৰ্ট পায় তাহাঁতে ফেমিলিৰ নিচিনা আছোঁ আৰু এনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰিবলৈ বহুত যথেষ্টখিনি সাহসৰ প্ৰয়োজন আচলতে বহুতে আৰু কিমান টকা লাগিব সেইটো কথা নহয় মনটো লাগিব কৰাৰ মনটো লাগিব ধৈৰ্য লাগিব আৰু সাহস লাগিব মোৰ জন্ম গুৱাহাটীৰ মালিগাঁও বৰিপাৰাত মই জন্ম হৈছিলোঁ তোমাৰ 1975-ৰ 21 আগষ্টত তাৰপিছত স্কুলিং কৰিলোঁ মই মালিগাঁৱৰে ৰেলৱে হাই স্কুল মালিগাঁও তাতে হাই স্কুলিং শেষ কৰিলোঁ মই 1991-ত তাৰপিছত পাণ্ডু কলেজৰ পৰা ফিজিক্সত গ্ৰেজুৱেশ্যন ল'লোঁ তাৰপিছত 2001-ত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফিজিক্সত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তো গোটেই স্কুলিং কলেজ গোটেই ফ্ৰেণ্ডছ ৰিলেটিভ চব গুৱাহাটীতে ইয়াতে আৰু ব্যৱসায়ো ইয়াতে এতিয়া গোটেইখিনি লগ লাগি আৰু গুৱাহাটীতে আৰু আচ্ছা আপুনি প্ৰথমতে ভবা নাছিলে নেকি যে মই ব্যৱসায় কৰিম নে চাকৰি কৰিম কিবা এটা এনে মনত দোদুল্যমান ভাৱ এটা অহা নাছিলে নেকি আপোনাৰ মনত আচলতে ক'বলৈ গ'লে মোৰ তেনেকুৱা দোদুল্যমান ভাৱ মোৰ অহা নাছিল কাৰণ মোৰ দেউতাও ব্যৱসায় কৰিছিল মোৰ মামাহঁতো ব্যৱসায়ী কিন্তু মই এনেকুৱা ভবা নাছিলোঁ যে মই ফুল ফ্লেজত ব্যৱসায় কৰিম মানে যেতিয়া ফিজিক্সত মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়া এটা চিয়'ৰ আছিলোঁ যে চাকৰি ক'ৰবাত পাম ক'ৰবাত নহয় ক'ৰবাত এবজৰ্ব হৈ যাম তথাপিও তাৰমানে মই পাৰ্ট টাইম হিচাপে মই বিজনেছটো মানে কৰিম বুলি মই ভাবিছিলোঁ মনে মনে এটা বেক অফ দ্য মাইণ্ড এটা আছিলে প্লেনিং এটা যে এনেকুৱা ধৰণৰ বিজনেছ কৰিম কাৰণ দেখি আহিছিলোঁ সৰুৰ পৰাই বস্তুবোৰ তো যেনেকৈ এটা ভাৱ আছিলে বিজনেছৰ এটা সৰু সুৰা এটা মানে পুলি পোখা এটা আছিলে আৰু মনত আচ্ছা এই ব্যৱসায়টো আপোনাৰ কিমান দিনৰ পৰা আৰম্ভ কৰিছে আপোনাৰ এই উদ্যোগটো মই আচলতে মই কি ব্যৱসায় কৰিম সেইটো মই একো ঠিৰাং কৰা নাছিলোঁ একচুৱেলি মোৰ গোটেই জীৱনটোতে মই কোনো ধৰণৰ মানে মাইলষ্টন নলওঁ যে মই এইটোৱে কৰিব লাগিব এইটো কৰিব লাগিব মই ভবা নাছিলোঁ যে মই ৰঙৰ দোকান দিম তাৰপিছত মই যেতিয়া 2001-ত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত মই অকণমান টিচিঙত গ'লোঁ মই পঢ়ায়ো ভাল পাওঁ তো টিচিং কৰি থাকিলোঁ তাৰপিছত দেউতাই ক'লে যে কিবা এটা পাৰ্মানেণ্টলি কৰিব লাগে আৰু যিহেতুকে মোৰ বিজনেছটো মোৰ মাইণ্ডত আছিলে তো কি বিজনেছ কৰোঁ দেউতাই এনেই কৈ দিলে আৰু ৰঙৰ এনেকুৱা কৰিব পাৰে তো মোৰ তেনেকুৱা কোনো আইডিয়া নাই ৰঙৰ বিষয়ে গুৱাহাটীতে 2-এটা ডিলাৰ আছিলে তো গুৱাহাটীত অনন্ত ট্ৰেড চেণ্টাৰ বুলি এখন দোকান আছিল তো প্ৰবীণ খুব ভাল এতিয়াও মোৰ লগত খুব ভাল ৰিলেশ্যন ৰবি উদ্যোগ বুলি এখন আছে দোকান শশী কেম্কা তেওঁলোকৰ লগত গৈ চিনাকি হ'লোঁ তেওঁলোকৰ লগত যে মই কৈছোঁ যে মোৰ একো আইডিয়া নাই মোক জাষ্ট মানে কি বস্তু আছে মোক দিব লাগে তো তেওঁলোকে দিলে দিয়াৰ পিছত আৰু সেই মই ষ্টাৰ্টিং কৰিলোঁ তাৰমানে মোৰ তেনেকুৱা পুঁজি বোলা একো নাছিলে মোৰ পইচা একো নাই দেউতাৰ পৰাও ইনিচিয়েলি মই তেনেকুৱা পইচা লোৱা নাছিলোঁ মোৰ হিন্দু এজন বেংকত SBIৰ মেনেজাৰ আছিলে তেওঁ মোক ক'লে যে তুমি এটা কাম কৰা তোমাৰ এটা IT ফাইল বনাই মোক দি দিয়া মই চাওঁ কিমানখিনি কি পাওঁ তো তেওঁ মই এখন IT ফাৰ্ম মানে বেলেঞ্চ শ্বীট এখন বনাই দিলোঁ মই হেৰি কৰিছিলোঁ বেছিয়ে মানে এপ্লাই কৰিছিলোঁ বেছি কিন্তু আনফৰ্চুনেটলি মোক দিলে তেওঁলোকে 1,60,000 মানে আপোনাৰ ব্যৱসায়টো মূলধনৰ পুঁজি বুলি ক'লে 1,60,000 মানে কিমান চনমান আগতে 2004-ত আপুনি 1,60,000 টকাৰ বিনিময়ত আপোনাৰ এই ব্যৱসায়টো আৰম্ভ কৰিছিলে তো যিহেতুকে মোৰ হেৰি নাছিলে কোনো আইডিয়া নাছিলে তো আনিলোঁ মই একচুৱেলি সেই ষ্টাৰ্টিঙৰ পৰাই নিজে তাৰমানে খুচৰি মানে কোনটো বস্তু কি ক'ত এইটো বস্তু বুলি মোৰ যিহেতুকে এডুকেশ্যন বেকগ্ৰাউণ্ড এটা আছিলে সেইকাৰণে মই ভাবোঁ যে এইটোত মোক বহুতখিনি হেল্প হৈছিলে আৰু সেই তাৰ সেনেকৈয়ে আগবাঢ়ি ধৰা কাম কৰি আজি পৰ্যায় পাইছোঁ আৰু লাহে লাহে
হয় 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 আচ্ছা আপোনাৰ এতিয়া বৰ্তমান মই পৰিসৰটো দেখিছোঁ যে আপুনি বহল পৰিসৰত আপোনাৰ ব্যৱসায়টো সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে আপোনাৰ ব্যৱসায়ৰ সৈতে আপোনাৰ বৰ্তমান কিমানজনমান কৰ্মচাৰী জড়িত হৈ আছে মোৰ পাৰ্মানেণ্টলি ইয়াতে ধৰক 6-7জন আছে আৰু একাউণ্টেণ্ট বুলি ক'লে 8জনমান হ'ব আৰু হয় হয় তো এইখিনি আৰু মোৰ পৰিয়ালৰ নিচিনা আৰু হয় 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 মানে কৰ্মচাৰী বুলি নাভাবে তেওঁলোকক আপোনাৰ পৰিয়ালৰে এগৰাকী সদস্য বুলি ভাবে ট্ৰিটো নকৰোঁ বা মই নাভাবোঁ কৰ্মচাৰী বুলি তেনেকুৱা মোৰ নহ'ব হয় কাৰণ কৰ্মচাৰী বা মালিক তেনেকুৱা নহয় দোকানৰ এটা পাৰ্ট এটা হয় হয় কৰ্মচাৰীও পাৰ্ট মালিকো কৰ্মচাৰীৰ নিচিনা ভাবিব লাগে হয় হয় যিহেতুকে দোকানখনেই বা প্ৰতিষ্ঠানটোৱে মোকো খুৱাই আছে তেওঁলোকেও খুৱাই হয় হয় মানে আৰু তাৰমানে কোনো ইজনে সিজনৰ মানে ডিপেণ্ডেণ্ট হয় হয় এটাৰ পৰিপূৰক হিচাপে আপুনি ব্যৱসায়টো চলাই গৈ আছে আৰু 8খনকৈ সংসাৰ চলি আছে আপোনাৰ জৰিয়তে মোৰ মানে সাফল্য বুলি ক'ব লাগিব মই নিজৰ ঘৰখন পোহপাল দিয়াৰ উপৰিও মই এই 8টা ফেমিলিক মই চাই আছোঁ ধৰা তো কথাটো হ'ল সেইটোৱে আৰু সেইটোৱে ভাল লাগে হয় 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 আচ্ছা আপুনি বেচিকেলি কি মানে বস্তুৰ সৈতে ডিল কৰে আপোনাৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত মই মেইনলি পেইণ্টছ ৰিলেটেড আইটেমবিলাক কৰোঁ পেইণ্ট হওক ডেকৰেটিভ পেইণ্ট বা অটো এইবিলাক গাড়ীৰ ৰং হয় সেইবোৰ বাৰ্নিছ যিবিলাক বাৰ্নিছৰ আইটেম থাকে হয় হয় সেইবোৰে মেইনলি হয় হয় আচ্ছা আপোনাৰ দৈনিক আয় এনে যদি সুধোঁ আপোনাৰ দৈনিক আয় কিমানমান হয় বুলি ভাবে আপুনি সেইটো আৰু দৈনিক আয় মানে চব ওলোৱা নাই এই 8খন 9খন ঘৰ মই পোহপাল দি আছোঁ সুন্দৰকৈ হয় 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 তাৰ বাবে যিখিনি লাগে আৰু সেয়ে আৰু চলি আছোঁ হয় হয় মানে বছৰিকে টাৰ্ণঅভাৰটো এনে ভালে হয় আৰু মানে চলি আছোঁ আগতকৈ উন্নত হৈ আছে মানে ধৰক দিনক দিনে গৈ আছোঁ আৰু হয় হয় মানে মই আগতে কৈছোঁ যে মই টাৰ্গেট নলওঁ কোনো ধৰণৰ টাৰ্গেট তেনেকুৱা নাই মানে চিষ্টেমেটিক ৱেত সৎ পথত থাকি তাৰমানে আগুৱাই গৈ আছোঁ কৰি আছোঁ নাজানো আৰু পিছলৈকে কি আপুনি এই ক্ষেত্ৰখনৰ লগত একমাত্ৰ মই ভাবোঁ গুৱাহাটীত অসমীয়া ব্যৱসায়ী খুবেই তাকৰ আৰু এই ক্ষেত্ৰখনৰ লগত মানে কিমানজনমান অসমীয়া ব্যৱসায়ী জড়িত হৈ আছে খুব কম আৰু মই যেতিয়া ধৰক কোম্পানীৰ টুৰবিলাক হয় ট্ৰিপত বা মিটিংবিলাকত যাওঁ খুব তাকৰ এজন বা দুজন কেতিয়াবা লগ পাওঁ তেতিয়া ভাৱ হয় যে মই অসমৰ পৰাই আহিছোঁনে হয় তেনেকুৱা ভাৱ হয় আৰু মই এতিয়ালৈ মোৰ তাত যোনে এপ্ৰ'চ কৰিছে দোকান বা তেনেকুৱা প্ৰতিষ্ঠান এটাৰ কথা কৈ পেলাই যে ৰঙৰ দোকান এখন দিম মই যিমান পাৰোঁ পৰামৰ্শ বিচাৰিলে আপুনি 100% ফুল ছাপোৰ্ট কৰোঁ মই এতিয়াও কৰি আছোঁ ফাইনেন্সিয়েলিয়ে হওক ফাইনেন্সিয়েলি ইন দ্য চেন্স যে দোকানখন চলাৰ কাৰণে যিখিনি মই ছাপোৰ্ট কৰিব লাগে সেইবোৰো কৰোঁ বা নোৱাৰিলে তেনেকুৱা ধৰণৰ ভাল ছাজেশ্যন কিছুমান দি তেওঁলোকো যাতে এষ্টাব্লিছ হয় এই লাইনত মই বিচাৰোঁ যে আৰু ল'ৰা ওলাই আহক মানে এইটো নহয় যে মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ কাৰণে মই এইটো কাম কৰিব নোৱাৰোঁ সেইটো নহয় আৰু মই ভাবোঁ যে বেকত যদি এটা ভাল কোৱালিফিকেশ্যন থাকে ডিগ্ৰী এটা থাকে তেতিয়া ব্যৱসায়িক উন্নতিটো সোনকালে হয় বুজি পায় হয় হয় মানে সোনকালে হয় আচ্ছা দাদা আমাৰ গাঁৱৰ পৰা যদি কোনোবা এজন ডেকা যুৱক বা যুৱতী ওলাই আহি আপোনাৰ পৰা কিছু এটা পৰামৰ্শ লৈ মেলি তেওঁ আপোনাৰ পৰা ফ্ৰেঞ্চাইজি ল'ব পাৰে নেকি আপুনি ফ্ৰেঞ্চাইজি দিয়াৰ ব্যৱস্থা কৰিছে নেকি ফ্ৰেঞ্চাইজি নহয় এইটো চাব ডিলাৰশ্বিপ হয় চাব ডিলাৰশ্বিপ মই কোম্পানী ডাইৰেক্ট ডিলাৰ মোৰ আণ্ডাৰত চাব ডিলাৰ ল'ব পাৰে কোনোবাই ইচ্ছা কৰিলে মই দিছোঁ তেনেকৈ আছে মোৰ বহুত কেইটা চাব ডিলাৰ আছে অসমীয়া ল'ৰাই আছে অসমীয়া মানুহে কাম কৰি আছে তেনেকৈ হয় হয় আৰু ভাল কৰি আছে হয় দাদা আপোনাৰ পৰা যদি কোনোবাই চাব ডিলাৰ ল'ব খোজে তেনেহ'লে মই আপোনাৰ নাম্বাৰটো মই এই ভিডিঅ'টোত দি দিম আপুনি সহায় কৰিব অসমীয়া ডেকা যুৱক যুৱতীখিনিক যাতে তেওঁলোকৰ ভৱিষ্যত সচল হৈ চলি থাকিব পাৰে হয় 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 আচ্ছা আপুনি ৰং কি নিজে বনাই নেকি আৰু মানে পিছপিনে দেখিছোঁ আপোনাৰ যথেষ্ট সংখ্যক মেচিন আছে আচ্ছা এই মেচিনত কি আপুনি ৰং গ্ৰাহকে যেনেকুৱা ধৰণৰ ৰং বিচাৰে কালাৰ যেনেকুৱা ধৰণৰ বিচাৰে নিজৰ জীৱনটো তুলিকাৰে সজাই তুলিব বিচাৰে ৰঙৰ জৰিয়তে সেই গ্ৰাহকখিনিক আপুনি যেনেকুৱা ইচ্ছা তেনেকুৱা ধৰণৰ ৰং বনাই দিয়ে আচলতে বনোৱা নহয় এইটো আচলতে মেটেৰিয়েল প্ৰডাক্টটো তাৰ পৰা আহে তাত আমি পিগমেণ্টটো দি পেলাই সেইটো মানে কালাৰটো যিমান পিগমেণ্ট লাগে সেইটো মিক্সিং কৰি দিয়া যায় আৰু মেচিনত ফৰ্মুলেশ্যন থাকে সেই ফৰ্মুলেশ্যন মতে কালাৰ এটা পাৰ্টিকুলাৰ কালাৰ এটাৰ কাৰণে পাৰ্টিকুলাৰ বেছ থাকে আৰু পাৰ্টিকুলাৰ বেছটোত পাৰ্টিকুলাৰ পিগমেণ্ট দি পেলাই সেই কালাৰটো মানে মিক্সিং কৰা হয় ইনষ্টেণ্ট হৈ যায় ইনষ্টা কালাৰ হয় এইবোৰ আৰু আজিকালি পেইণ্টৰ দোকান এখনত মানে ভেৰাইটিজ অপশ্যন লাগে আৰু এইটো যদি অপশ্যন আপুনি দিব নোৱাৰে তেতিয়া ছাকচেছ কৰিব নোৱাৰে আচ্ছা হয় হয় আচ্ছা আপোনাৰ বেক চাইডত মই দেখিবলৈ পাইছোঁ ৱাল টেক্সাৰবিলাক এইবিলাক ৱাল টেক্সাৰো আপোনালোকৰ পৰা প্ৰভাইড হয় নেকি আপোনালোকৰ মিস্ত্ৰী চিস্ত্ৰী ইয়াৰ পৰা দি যদি গুৱাহাটীত কোনোবা ব্যক্তিক আপোনাৰ
লাগে তেনেহ'লে মালিগাঁও অঞ্চল হওক জালুকবাৰী অঞ্চলতে হওক এই ব্যক্তিসকলে দাদাৰ লগত যোগাযোগ কৰিব পাৰে গুৰুচৰণ উদ্যোগলৈকে আহি আৰু তেওঁলোকৰ মন পচন্দৰ সামগ্ৰী ইয়াৰ পৰা ক্ৰয় কৰি তেওঁলোকৰ ঘৰখন সুন্দৰকৈ সজাই তুলিব পাৰে। ধন্যবাদ দাদা, ইমান সময় আপুনি আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে। ধন্যবাদ তোমালোক খুব বহুত ধন্যবাদ থাকিল এই দুআষাৰ ক'ব দিয়াৰ বাবে। মই যথেষ্টখিনি সুখী আৰু তোমাকো অভিনন্দন জনাইছোঁ। হয় হয়, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আপুনি আৰু আগুৱাই যাওক। তুমি গুৰুচৰণ ট্ৰেডাৰ্ছত কিমান দিন ধৰি কাম কৰি আছা? মোৰ আজি 4 বছৰ হ'ল ইয়াতে কাম কৰি থকা। হয় হয়, তোমাৰ নামটো? শ্ৰী ৰাজীৱ নাম। আচ্ছা, তুমি ইয়াতে কি কাম কৰা বাৰু? মই ইয়াতে সকলোখিনিয়ে কৰোঁ, কালাৰ বনোৱাৰ পৰা আৰু কাষ্টমাৰক কি বস্তু লাগে যিটোৱে বিচাৰে সেইটোৱে ওলাই দিওঁ। আচ্ছা আচ্ছা, ধৰণৰ কামবিলাক কৰোঁ। হয় হয়, দাদাৰ লগত কাম কৰি তুমি সুখী নে? বহুত সুখী। গৌতম দাৰ লগত তেওঁ খুবেই ভাল চাগে ন? বহুত খুবেই ভাল। হয় হয়, আমাক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে চাই আৰু গোটেই। হয় হয়, দৰমহা পাতি তেওঁ খুব ভালকৈ দি থাকে ন? অসমীয়া ব্যৱসায়ী হিচাপে তেওঁ খুবেই মানে ভাল হেৰি কৰে। আনন্দিত। হয় হয় হয়, নিজৰ বছ হিচাপে পায়। হয় হয় হয়, বছ হিচাপে মানে নিজৰ ঘৰৰ কোনোবা ডাঙৰ ফেমিলি যেন লাগে। হয় হয়, মা দেউতাৰ দৰে তেনেকুৱা যেন লাগে আৰু। হয় হয় হয়, ধন্যবাদ দেই। হা ৰাজুমণি নাথ। আচ্ছা, তুমি এই দাদাৰ লগত কিমান দিন ধৰি কাম কৰি আছা? তুমি সুখী নে দাদাৰ লগত কাম কৰি? আচ্ছা, দৰমহা পাতি ভালকৈ দি আছে তোমাক? দি আছে ন? আচ্ছা, তুমি তোমাৰ ঘৰত কোন কোন আছে? আচ্ছা, তুমি ঘৰখনৰ দায়িত্ব ল'ব লগা হৈছে ন? আচ্ছা, তুমি ভালকৈ কাম কৰি যোৱা, দাদাক সহায় কৰি যোৱা। মই ভাবোঁ আৰু ভৱিষ্যত দিনত আগুৱাই যাবা।